ভালে আছ? জোন আমি ভালে আছো। তোমাৰ কেনেকুৱা? ময়ো ভালে আছো। তুমি কোনদিনা আহিবা জোন? মই উৰুকাৰ আগদিনা গৈ আছো। কিন্তু বৌ, মই ভাল পোৱা বস্তু সকলো বনাব লাগিব। হ'ব দিয়া জোন, সকলোবোৰ তুমি ভাল পোৱা বস্তুৱে আনিম। এতিয়া ৰাখিছো। হ'ব দিয়া, ঠিক আছে। হেৰি শুনকচোন, কালি ভাইটিয়ে ফোন কৰিছিল নহয়, উৰুকাৰ আগদিনা আহি পাব হেনো। কি? ভাইটিয়ে ফোন কৰিছিল? কেতিয়া? এতিয়া এইবিলাক বাদ দিয়ক, এইখন লওক আৰু সোনকালে বজাৰখিনি কৰি লৈ আহক। ঠিক আছে, তুমি এটা কাম কৰা, সোনকালে মোৰ পকেটৰ পৰা পইচাখিনি লৈ আহা আৰু মোৰ চাৰ্টটো লৈ আহা। যোৱা যোৱা। বজাৰৰ পৰা জহা চাউল, বৰা চাউল, মিঠাই, গাখীৰ আৰু নাৰিকল এই গোটেইখিনি লৈ আহিব। হ'ব হ'ব, চব আহিব। ঠিক আছে, মই এতিয়া আহোঁ হা। তুমি ভাতৰ ব্যৱস্থা কৰা, যোৱা। মই আহোঁ হা। কিহে ডেকা ল'ৰাহঁত, কি খবৰ? ৰবীন্দা আছো দিয়ক ভালে। পিছে তোমালোকৰ এই উপহাৰ কুপনৰ খেলখন কিমান আগবাঢ়িছে? ৰবীন্দা আপুনি কিন্তু আমাৰ পৰা টিকেট কাটিব লাগিব। হ'ব দিয়া, কাটিম। আমাৰ জোনক আহি ল'বলৈ দিয়াচোন। কি জোন আহিব? সি আহিলে এনেও কাটিব। তোমালোকে দেখোন জানাই তাৰ এইবিলাকৰ প্ৰতি কিমান ৰাপ আছে। জোন আহিলেতো ভালেই হ'ব, আমাৰো অলপ সহায় হ'ব, নে কি কোৱা? সি চহৰত পঢ়িব যোৱাৰ বাবেহে সময় নোপোৱা হ'ল আজিকালি। সি আহিলে কম দিয়া তাক তোমালোকক সহযোগ কৰিবৰ কাৰণে। এতিয়া মই আহোঁ দিয়া হা। ঠিক আছে ৰবীন্দা, পিছত লগ পাম। জুৰি, জুৰি। আপুনি আহিলে? লোৱা, তুমি কোৱা গোটেইখিনি বস্তুৱে ইয়াতে আছে। এই শুনাচোন, মোৰ বিৰাট পানী পিয়াহ লাগিছে, এগিলাচ পানী লৈ আহাচোন। আপুনি নিজে লৈ খাওকচোন, জোন আহি পাবই হ'ল। মোৰ পিঠা লাৰু একোৱে হোৱা নাই। আপুনি পানী গিলাচ খাই নাৰিকলকেইটা চেলাই থ'ব আৰু গধূলি গুড়ি খুন্দিম। বা, ভাইটি আহিব, তাইৰ গাত ততে নাইকিয়া। মোক পানী এগিলাচ দিবৰো সময় নাইকিয়া তাইৰ। ভাইটি বা কেতিয়া আহি পায়? বাহুৰ বলেৰে হালত মুঠিতে ধৰিবা, হঠাৎ উপচি সেউজী ধাননি গৰিবা, দুহাত সামৰি ধানৰ ডাঙৰি বান্ধিবা, আগৰ ভোগালী সদায় আহিব দেখিবা। হিয়াকে উজাৰি জনালো প্ৰণতি, অ প্ৰীতিৰ সফুৰা মোৰ চিৰ আছে নেকি, অ প্ৰীতিৰ সফুৰা মোৰ চিৰ আছে নেকি, উপজা গাঁওখনি মোৰে অ গাঁওখনি, উপজা গাঁওখনি মোৰে অ গাঁওখনি। জোন আহিলা? হেৰি আহকচোন, জোন আহিলে। চাওঁ বেগটো দিয়া। কিহত আহিলা? বাছত আহিলানে? বৌ, এটা কাম কৰাচোন, হাত দুখন ভালকৈ ধুই পানী এগিলাচ দিয়াচোন। জোন, তই আহি পালি? ঐ যোৱাচোন যোৱা, তাৰ কাৰণে অলপ চাহ বনোৱা। তই ভালে ভালে আহি পালি নহয়? পালো দে, আমাৰ এইবাৰ ষ্টাডি লিভ দিছে। হে বঢ়িয়া, এইবাৰ কিমান বছৰৰ মূৰত আমি যে একেলগে বিহু খাবলৈ পাম নহয়। তই ভাল পোৱা হাঁহৰ মাংস আনিম এইবাৰ। যা যা। মই ৰেষ্ট লওঁ দেই।
বজুন্দা আহি পালে অঁ ঐ এইবাৰ ভোগালী বিহু উপলক্ষে ওপৰ খেল পাতিছোঁ নহয় আৰু লগতে ক্ৰিকেট খেলো পাতিছোঁ তই কিন্তু থাকিব লাগিব নাই নাই মই এইবোৰত নাই দেই আৰু মই গাঁৱৰ কথা বুজিও নাপাওঁ জোন কোন আহিছে অ' এতিয়া যাই ইয়াৰ পৰা মোক মিছা মিছি কামোৰ দি নাথাকিবি ঐ তহঁতে ক'ৰ পৰা আহিলি পিছে তহঁতৰ লটাৰী খেল কিমান দূৰ আগবাঢ়িছে বাঢ়িছে ৰ'ব আগ পিছে আপোনাৰ ভাইটি বোলেচোন চহৰত পঢ়িছিল নেকি চহৰৰ শিক্ষা অঁ চহৰৰ শিক্ষাতকৈ আমাৰ গাঁৱৰ শিক্ষাই বহুত ভাল ঐ বল বল এই চহৰীয়া মানুহৰ সৈতে মুখ চুপতি মাৰি একো লাভ নাই জোন তই ইহঁতক কিয় এনেকৈ ক'লি সিহঁতে কিমান আশা কৰি তোৰ ওচৰলৈ আহিছিল নাই নাই মই এইবোৰত নাই দেই তই যি কৰ কৰি থাক মই যাওঁ জোন সপৰা সপৰে খহি খহি পৰে টুকুৰা টুকুৰে খুলি খুলি সৰে জুৰি চাহ একাপ দিবাচোন চাহ লওক শুনিছে আমাৰ জোনৰ কথা বতৰাবিলাক বেলেগ হৈছে সি সলনি হ'ল আগৰ জোন হৈ থকা নাই অঁ হা কথাটো ময়ো মন নকৰা নহয় কিন্তু সি যিহেতু গুৱাহাটীত পঢ়া ল'ৰা অলপতো পৰিৱৰ্তন হ'বই দিয়াচোন সি এতিয়া সৰু আছে কথাবোৰ ভালকৈ বুজি পোৱা হোৱা নাই 14 তাৰিখে পৱনীলৰ জন্মদিন আছে আমাকো মাতিছে তাকে যাব দিম দিয়া নহ'লে অঁ পৱনটো তাৰ ভাল বন্ধু সিয়ে যাব দিয়ক তাক আপুনি কথাটো ক'ব কথাটো তাক মই নিজে ক'ম ৰ'বা ভাইটিক ভাত খাব মাতাচোন জোন জোন এ ভাত দিছে আহা জোন বহা বৌ বেলেগ মাংস নাই নেকি জোন হাঁহৰ মাংস তুমি ভাল পোৱা বাবে আনিছোঁ জোন খা বিহুৰ দিনা অশান্তি কৰিব নাপায় নহয় আজিকালিৰ ভাত আঞ্জাবোৰ কিবা গাঁৱলীয়া ধৰণৰ লগা হ'ল তোমালোকে খোৱা সপৰা সপৰে খহি খহি পৰে টুকুৰা টুকুৰে খুলি খুলি সৰে জোন চাহ লোৱা এইবিলাক কি দিছা বৌ কিয় তুমি ভাল পোৱা গাখীৰ দিয়া চাহ আৰু নাৰিকলৰ পিঠা আকৌ তুমি আহিবা বুলি দুদিনতে বহুত কষ্টৰে বনাইছোঁ খোৱা বৌ মই মৰ্ণিঙত চাহ নাখাওঁ নহয় কফিয়ে খাওঁ ঠিক আছে তুমি চাহ নোখোৱা পিঠা এখন খোৱা মই পিঠা চিঠা ভাল নাপাওঁ নহয় এখন খোৱাচোন নাই নাখাওঁ এইবোৰ ভাইটি তই বৰ আধুনিক হৈ গলি অ' তোৰ পৰা আমি এইকণ আশা কৰা নাছিলোঁ আৰে দাদা আধুনিকনো কি আজিকালি গোটেই পৃথিৱীখনে আধুনিক হৈ গৈছে আৰু মইতো মানুহে তোৰ বৌয়ে ইমান কষ্ট কৰি পিঠাখন বনাইছিল তই ইমান অপমান কৰিব বুলি ভবা নাছিলোঁ জোন তই চহৰীয়া হৈ নাযাবি গাঁৱৰ ল'ৰা গাঁৱৰ মাটিৰ গোন্ধ গাত ৰাখিবি দাদা বৌক মই তেনেদৰে ক'ব নালাগিছিল মোক ক্ষমা কৰি দিয়া হ'ব দে ভাইটি
তই চিন্তা নকৰিবি। মই বিটুহঁতকো তেনেদৰে ক'ব নালাগিছিল। মই এটা কাম কৰোঁ, এতিয়া মই বিটুহঁতক লগ কৰি আহোঁ, আহি কিনে মই বৰ পৰা পিঠা খাম। বৌ, মই আহি পিঠা খাই আছোঁ দেই। আহিছোঁ দাদা। দেখিলা জুৰি, আমাৰ জোন চহৰীয়া মন এৰি এতিয়া গাঁৱলীয়া ডেকা হৈ পৰিল। এনেকৈয়ে জোনৰ চহৰীয়া মন সলনি হৈ আকৌ গাঁৱলীয়া হৈ পৰিল। কেতিয়াও আমি আমাৰ পৰম্পৰা, গাঁৱৰ খাদ্য, আচাৰ ব্যৱহাৰ এৰি আধুনিকৰ ফালে মন মেলিব নাপায়। বেছি আধুনিক হ'বলৈ গ'লে আপোন কিছুমানে মনত বৰকৈ আঘাত পায়।